আজি মাছকেইটা দেখি মোৰ মনটো ইমান ভাল লাগি গৈছে। এয়া হৈছে বৰলীয়া মাছ। সৰুতে এনেকুৱা মাছ দেখি মুখ চুখ কুচাই দিয়া আছিলোঁ, কিয়নো ৰাখে এয়া মাছ খাবও ভাল নালাগে বুলি এনেকৈ কোৱা আছিলে। যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ, বুজি পোৱা হ'লোঁ, সৰু মাছৰ গুণৰ কথা গম পালোঁ, এতিয়া আৰু মোক সৰু মাছে লাগে। আৰু এয়া মই আজি কলপাতত দি বনাম। সেই কলপাত কাটিবলৈ আহিলোঁ। কলপাতকেইটা কাটি ভালদৰে ধুই লৈছোঁ। ধুই লৈ গেছত অলপমান সেকি লৈছোঁ, যাতে মাছখিনি দিওঁতে বান্ধোতে ভাঙি নাযায়। আৰু মেৰিনেট কৰোঁতে মই ইয়াতে পিঁয়াজ, নহৰু, জলকীয়া আৰু তেল, নিমখ, হালধি অলপ দি দিছোঁ, আৰু লগতে মচুন্দৰী পাত আৰু নৰসিংহ পাতো দি দিছোঁ। এনেকৈ ভাজ লগাই ভালদৰে বান্ধি দিছোঁ। কলপাতকেইটা মোৰ সৰু হৈছিলে আৰু এখিলা দি দিছোঁ ওপৰত। তাৰপিছত গৰম তাৱাত এনেকৈ ভালদৰে সেকি লৈছোঁ, ওলোটাই দিছোঁ মাজে মাজে। তাৰ প্ৰায় আধা ঘণ্টামানৰ পিছত আমাৰ ৰেডি হৈ গৈছে খাবলৈ। আৰু যেতিয়া মই এইটো খুলি আছিলোঁ, তেতিয়া যে গোন্ধটো ইমান ভাল লাগিছে নহয়, আৰু খাবলৈ ইমান টেষ্টি হৈছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ, বাই বাই।